হেল্ল' অল ৱেলকাম বেক আপোনাৰ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আজি যিহেতু গৰু বিহু আৰু আমাৰ বেংগলী মতে আজি হ'ল সংক্ৰান্তি তো সংক্ৰান্তিৰ দিনা মানে গৰু বিহুৰ দিনা আমি নিৰামিষ খাওঁ আৰু পয়লা বৈশাখ মানে অহাকালি সেইটো আমি মাছ মাংস চবে খাওঁ তো আজি যিহেতু নিৰামিষ সেইটো কাৰণে ৰাতিপুৱা শুই উঠি মই একদম ঘৰ চাফ চিকুণ কৰি গা পা ধুই আহি গ'লোঁ পাকঘৰত আৰু অকণমান বেলেগকৈ আজি টিফিনটো বনাইছোঁ সেয়া আলুটো বেছি চলে আমাৰ ঘৰত আৰু আপোনালোকে নিজেও দেখিছে তো আজি বনাম কাশ্মীৰী আলুৰ দম আৰু তাৰ লগত বনাইছোঁ লচ্ছা পৰাঠা কাৰণ ল'ৰাকেইটাই কৈছে ৰুটি নাখাওঁ তো সেইটো ৰুটিয়েই হয় বাট লচ্ছা পৰাঠা আৰু ষ্টাইলত বনাই দিছোঁ তো দেউতা আহি বহিলে খাবলৈ তো অকণমান দেৰিও হৈ গ'ল আজি তো সেয়া এতিয়া দেউতাক দি দিম আৰু ল'ৰাকেইটাকো দি দিছোঁ চবৰ ব্ৰেকফাষ্ট হোৱাৰ পাছত আজি যিহেতু নিৰামিষ সেইটো কাৰণে একদম মায়ে বহিছে চব্জি লৈ কাটিবৰ কাৰণে এইটো হ'ল আমাৰ ষ্টাৰ আইটেম আজিয়ে সেইটোক পাচন কয় মিক্সড ভেজিটেবল আৰু কিন্তু বহুতকেইটা চব্জি লাগে তো মই এইপিনে যিবিলাক বেলেগ আইটেম আছে সেইবিলাক বনাই লৈছোঁ তিতা কেৰেলা ভাজি বনাইছোঁ ইয়াত চানা দাইলৰ পকৰি তিয়াই থৈছোঁ সেইটো আলু দি ৰঙালাও দি এটা তৰকাৰী বনাম আৰু এইপিনে পনীৰ মেৰিনেট কৰি থৈছোঁ কি এদিন পনীৰ ফ্ৰাই খুৱাই দিছোঁ এতিয়া সিহঁতক সেইটোৱে লাগে আৰু মই একপিনে সেই মানে যিটো বৰাৰ তৰকাৰী হয় সেইটো বনাই লৈছোঁ আৰু মাৰ পাচনো হৈ গ'ল আজি ভালকৈ খুব এটা ভিডিঅ' কৰিব পৰা নাই কাৰণ বহুতকেইটা বনাব আছিলে আইটেম তো দুপৰীয়া লৈ বহিলোঁ ভাত তিতা কেৰেলা ভাজি আৰু মুগ দাল আৰু দাইলৰ বৰাৰ তৰকাৰী আৰু এইটো হ'ল ষ্টাৰ আইটেম যিটো হ'ল পাচন তো আজিলৈ ইমানে